প্ৰথমতে আমাৰ এই সত্ৰত প্ৰদান কৰা প্ৰায় 35খনমান সত্ৰ গোটেই বিভিন্ন অসমৰ বিভিন্ন ঠাইত বিভিন্ন জাতিৰ আদিবাসী, নেপালী, বড়ো, ৰাভা, মিচিং আদি গোটেই মানুহ আদিবিলাক বাপ বান্ধৱবিলাক আহি আমাৰ ইয়াতে উপস্থিত হোৱাৰ কাৰণে মই প্ৰথমতে তেখেতসকলক আমাৰ হৰিচিঙা সত্ৰৰ সভাপতি হিচাপে মই সত্ৰৰ পৰা তেখেতক সেৱা ধৰিছোঁ। আমাৰ 1947 চনতে বৰপেটা অঞ্চলৰ পৰা কিছুমান ব্যক্তি ইয়াত আমাৰ পূৰ্বপুৰুষসকল ব্যৱসায় সূত্ৰে ইয়াতে আহিছিল। আহি তেওঁলোকে বৰপেটাৰ পৰা গুৰু যোজনাৰ কলাকৃষ্টিও লৈ আহিছিল। আহি তেওঁলোকে ইয়াতে নামঘৰ স্থাপন কৰিছিল 1947 চনত আৰু সেই চনৰ পৰা এতিয়ালৈকে ইয়াত এই সত্ৰত 14 প্ৰসংগ নাম বৰপেটা নীতিৰে 14 প্ৰসংগ নাম কীৰ্তন চলি আহিছে। আজি এই বছৰ আমাৰ 75 বছৰীয়া জয়ন্তী আমি হৰেকৃষ্ণ মহন্ত আটাৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি আমাৰ মহান পুৰুষ আটা পুৰুষ হৰেকৃষ্ণ মহন্ত আটাৰ জন্মদিন আৰু এই জন্মদিনৰ লগত সংগতি ৰাখি আমি আজি 3 দিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। বাকী 2 দিন কাৰ্যসূচীত আমাৰ বিভিন্ন কাৰ্যসূচী গ'ল সত্ৰীয়া সংস্কৃতিৰ আৰু আজি আছে আমাৰ মহন্ত বাপুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, তাৰপিছত আমাৰ মুকলি সভা আছে আৰু মুকলি সভাত অসমৰ বিভিন্ন ডাঙৰ নেতৃস্থানীয় ব্যক্তিসকল উপস্থিত হ'ব। সত্ৰাধিকাৰবিলাক এতিয়া ইতিমধ্যে আহি পাইছেই, কেইবাজনো সত্ৰাধিকাৰ সত্ৰৰ আহি পাইছেই। মই এটা কথা ক'বলৈ বিচাৰোঁ যে বৰ্তমান উঠি অহা প্ৰজন্মত গুৰুজনাৰ যি আদৰ্শ সংস্কৃতিৰ ওপৰত বিশেষ আকৰ্ষণ হৈছে আৰু বিশেষ কৰি আমাৰ ওদালগুৰি জিলাত বৰঙাজুলি সত্ৰ আণ্ডাৰত যিকেইখন সত্ৰ আছে হৰকৃষ্ণ মহন্ত বাপ আটাৰ আজি 99 সংখ্যক জন্মদিন আৰু তেওঁৰ আদৰ্শৰে যুৱক যুৱতীসকলক তেওঁ প্ৰশিক্ষণ দিছিল আৰু তেওঁৰ আদৰ্শ অনুসৰণ কৰি আজি যুৱক যুৱতী বিভিন্ন জাতি জনগোষ্ঠীৰ যুৱক যুৱতী কিন্তু ওলাই আহিছে। তাৰ বাবে আমি কিন্তু আচলতে মহন্ত বাবুক পুনৰবাৰ আমি শ্ৰদ্ধা জনাইছোঁ। অনুভৱ আমি উৎফুল্লিত হৈ পৰিছোঁ কাৰণ এই মিলনভূমিখনত বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে আজি, কাৰণ বিভিন্ন সত্ৰৰ পৰা বাপ বান্ধৱসকল ইয়াতে আহি যোগদান কৰি কাৰ্যসূচী সফল কৰাত সহায় কৰিছে আৰু মহন্ত আটাৰ যি আদৰ্শ পাহাৰ ভৈয়াম জাতি জনগোষ্ঠী বিভিন্ন জনগোষ্ঠীৰ মাজত যিটো সমন্বয়ৰ হেতু শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যিটো আদৰ্শ মহন্ত বাপৰ আদৰ্শৰ লগত মানে মিল আছে যথেষ্ট আৰু তেওঁৰ আদৰ্শতে আমিও পৰিচালিত হৈ এই অনুষ্ঠানবিলাক কৰি আহিছোঁ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী মানুহৰ মানে সহযোগিতা পাইছোঁ আৰু এইখিনিতে মই অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা তেওঁলোকক আন্তৰিক কৃতজ্ঞতা আৰু সেৱা ধৰিছোঁ।